দ্য লৰ্ড হালেলুয়া অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আজি আমি আব্ৰাহামৰ মহাপৰীক্ষাৰ বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। মহাপৰীক্ষা মানে হৈছে আটাইতকৈ ডাঙৰ পৰীক্ষা। আমি ইতিমধ্যে আব্ৰাহামৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰিছোঁ, অৰ্থাৎ ঈশ্বৰে তেওঁক কিয় মনোনীত কৰিলে আৰু ঈশ্বৰৰ কথা মানি তেওঁ কেনেদৰে নিজৰ পিতৃগৃহ হাৰণ নগৰ এৰি আহি কনান দেশ বা ইছৰাইল দেশত বাস কৰিলে, ইছৰাইল দেশত আকাল হোৱাৰ পিছত কেনেদৰে তেখেতে মিছৰ দেশত প্ৰৱাস কৰিবলৈ গ'ল, মিছৰ দেশত প্ৰৱাস কৰিবলৈ যাওঁতে মিছৰৰ ৰজা ফৰোনে তেখেতৰ পত্নী চাৰাৰ লগত কি কৰিলে আৰু ঈশ্বৰে ফৰোনৰ লগত কি কৰিলে আৰু মিছৰ দেশৰ পৰা পুনৰাই উভতি আহি আকৌ কনান দেশত বাস কৰাৰ পিছত তেখেতৰ ভতিজা পুতেক লুত তেখেতৰ পৰা বেলেগ হৈ কিদৰে ছডোমত বাস কৰিলেগৈ, তাৰপিছত কদলায়মৰ ৰজা আৰু তেওঁৰ লগৰ ৰজাবিলাকে লুতক বন্দী কৰি লৈ যোৱাৰ খবৰ পাই কেনেদৰে আব্ৰাহামে পিছে পিছে খেদি গৈ সেই ৰজাবিলাকক যুদ্ধত হৰুৱাই নিজৰ ভতিজা পুতেক লুতক উভতাই আনিলে আৰু যাত্ৰাপথত কিদৰে সেই সময়ৰ চালেমৰ ৰজা অৰ্থাৎ সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত মল্কিছেদকে আব্ৰাহামক দেখা কৰিবলৈ ৰজাৰ উপত্যকালৈ পিঠা আৰু দ্ৰাক্ষাৰস লৈ আহিলে আৰু আব্ৰাহামেও কেনেদৰে তেখেতক তেখেতৰ সকলো সম্পত্তিৰ 10 ভাগৰ এভাগ দিলে আৰু মল্কিছেদকেও তেখেতক আশীৰ্বাদ কৰিলে। তাৰপিছত ইছমাইলৰ জন্ম, ইছমাইল আৰু তেখেতৰ মাতৃ হাগাৰক আব্ৰাহামে বিদায় দিয়া, ইছাকৰ জন্ম, ঈশ্বৰে আব্ৰাহামৰ লগত সদাকালৰ কাৰণে কৰা নিয়ম আৰু আদি সকলোবোৰৰ বিষয়ে আমি ইতিমধ্যে এপিছ'ড 26ৰ পৰা এপিছ'ড 32লৈকে অধ্যয়ন কৰিছোঁ। আপুনি যদি সেই ভিডিঅ'বোৰ এতিয়াও চোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি চাই ল'ব। এতিয়া আহক ঈশ্বৰে আব্ৰাহামক কি মহাপৰীক্ষা কৰিলে সেই বিষয়ে অধ্যয়ন কৰোঁ। আদি পুস্তক 22 অধ্যায় 1 আৰু 2 পদ। 1 পদ। এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে আব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক আব্ৰাহাম বুলি মতাত আব্ৰাহামে ক'লে, এইয়া মই আছোঁ। 2 পদ। তেতিয়া ঈশ্বৰে ক'লে, তুমি প্ৰেম কৰা তোমাৰ একমাত্ৰ পুত্ৰ ইছহাকক লৈ মোৰিয়া দেশলৈ যোৱা, তাত যি পাহাৰটোৰ কথা মই তোমাক ক'ম তাৰ ওপৰতে তুমি ল'ৰাক হোম বলিৰূপে উৎসৰ্গ কৰাগৈ। আমেন। ইয়াতে চাওক, ঈশ্বৰে আব্ৰাহামক তেখেতৰ 100 বছৰ বয়সত তেখেতৰ 90 বছৰীয়া পত্নী চাৰাই ঈশ্বৰে কৰা প্ৰতিজ্ঞা মতে জন্ম দিয়া যি একমাত্ৰ পুত্ৰ ইছহাক, সেই ইছহাককে বলিদান কৰিবলৈ দিলে। যি ইছহাকৰ পৰা ঈশ্বৰে আব্ৰাহামৰ বংশ বিখ্যাত হ'ব বুলি প্ৰতিজ্ঞা কৰিছিল, সেই ইছহাককে বলিদান কৰিবলৈ ক'লে। ভাবি চাওকচোন কিমান ডাঙৰ পৰীক্ষা। ঈশ্বৰৰ কথা শুনি আব্ৰাহামে ইতিমধ্যেই তেখেতৰ ডাঙৰ পুতেক ইছমাইলক ঘৰৰ পৰা বিদায় দিলে। এতিয়া একমাত্ৰ পুতেকটোকো ঈশ্বৰে বলিদান কৰিবলৈ দিছে। এতিয়া আব্ৰাহামে কি কৰিব ভাবকচোন। আব্ৰাহামে ঈশ্বৰৰ কথা মানিব নে নামানিব? আহকচোন সেই বিষয়ে জানো। আদি পুস্তক 22 অধ্যায় 3 আৰু 4 পদ। 3 পদ। সেয়ে আব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্ৰ ইছহাক আৰু 2জন যুৱক দাসকো লগত ল'লে। তেওঁ হোম বলি উৎসৰ্গৰ কাৰণে কাঠো কাটি ল'লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে। 4 পদ। 3 দিনৰ দিনা আব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰাই সেই ঠাই দেখা পালে। আমেন। ইয়াতে চাওক, ইমান কঠিন পৰিস্থিতিটো আব্ৰাহামে ঈশ্বৰৰ কথা মানি নিজৰ পুতেকক বলিদান কৰিবলৈ লৈ গ'ল। যি ঠাইত বলিদান কৰিবলৈ তেখেতে লৈ গৈছিল সেই ঠাইখনৰ বিষয়ে অৰ্থাৎ মৰিয়া পৰ্বতৰ বিষয়ে আমি ইতিমধ্যে এপিছ'ড 27ত অধ্যয়ন কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যন বক্সত চাই ল'ব। এতিয়া আহক তাৰপিছত কি হ'ল সেই বিষয়ে জানো। আদি পুস্তক 22 অধ্যায় 5 পৰা 8 পদ। 5 পদ। তেতিয়া আব্ৰাহামে নিজৰ দাস 2জনক ক'লে, তোমালোক গাধটোৰ সৈতে ইয়াতে থাকা, মই আৰু মোৰ ল'ৰাই সেই ঠাইলৈকে যাওঁ, তাত আমাৰ প্ৰাৰ্থনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম। 6 পদ।
এই বুলি কৈ আব্ৰাহামে হোম বলিৰ কাঠখিনি তেওঁৰ পুত্ৰ ইছাকৰ কান্ধত দি অগ্নি আৰু চুৰিখন নিজৰ হাতত ল'লে। তাৰ পাছত তেওঁলোক দুয়ো একেলগে খোজকাঢ়ি যাবলৈ ধৰিলে। 7 পদ। তেতিয়া ইছাকে তেওঁৰ পিতৃ আব্ৰাহামক মাতিলে, হে মোৰ পিতৃ। তাতে আব্ৰাহামে ক'লে, মোৰ বোপা, মই ইয়াতে আছোঁ। সি ক'লে, হোম বলি উৎসৰ্গৰ কাৰণে চাওক, জুই আৰু কাঠ আছে, কিন্তু ভেড়া পোৱালি ক'তা? 8 পদ। আব্ৰাহামে ক'লে, বোপা, হোম বলিৰ কাৰণে ঈশ্বৰে নিজেই ভেড়া পোৱালি যোগাব। এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ'ল। আমেন। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, ইছাকক বলি দিবলৈ নিয়াৰ সময়ত ইছাকৰ বয়স কিমান আছিল? অৱশ্যে ইছাকৰ বয়স কিমান আছিল সেই বিষয়ে পবিত্ৰ বাইবেলত উল্লেখ নাই। যিহুদী ৰবীসকলৰ মতে আব্ৰাহামক পৰীক্ষা কৰিবৰ কাৰণে শয়তানে ঈশ্বৰক উদগনি দিছিল। যেনেদৰে ইয়োবক পৰীক্ষা কৰিবৰ কাৰণেও শয়তানে উদগনি দিয়া বুলি আমি ইয়োবৰ পুস্তকত পাওঁ। ইছাকক বলি দিবলৈ নিয়াৰ সময়ত তেখেতৰ বয়স কিমান আছিল সেইটো নিৰ্দিষ্টকৈ কোনেও ক'ব নোৱাৰে যদিও কিছুমানে 17 বছৰ বুলি কয় আৰু কিছুমানে 22ৰ পৰা 25 বছৰ বুলি কয়। কিন্তু বিখ্যাত যিহুদী বুৰঞ্জীবিদ জোচেফ আছে, তেখেতৰ এখন বিখ্যাত কিতাপ এণ্টিক্স অৱ দ্য জিউছৰ ভলিউম 1ৰ চেপ্টাৰ 13ত বলি দিবলৈ নিয়াৰ সময়ত ইছাকৰ বয়স 25 বছৰ আছিল বুলি উল্লেখ কৰিছে। তাত এনেদৰে লিখা আছে, Now Isaac was 25 years old and he was building the altar. And he asked his father what he was about the offer, since there was no animal for oblation. ইয়াৰ অৰ্থ ইছাকৰ বয়স 25 বছৰ আছিল আৰু তেখেতে যজ্ঞবেদী সাজি থাকোঁতে দেউতাকক প্ৰশ্ন কৰিছিল যে বলিদানৰ কাৰণে কি উৎসৰ্গ কৰিব, কিয়নো তাত বলিদান কৰিবলৈ কোনো জন্তু নাছিল। এতিয়া আহক তাৰ পিছত কি হ'ল সেই বিষয়ে জানো। আদি পুস্তক 22 অধ্যায় 9ৰ পৰা 14 পদ। 9 পদ। পাছত যি ঠাইৰ কথা ঈশ্বৰে আব্ৰাহামক কৈছিল তেওঁলোকে গৈ সেই ঠাই পালে আৰু সেই ঠাইতে আব্ৰাহামে এটা যজ্ঞবেদী নিৰ্মাণ কৰি তাৰ ওপৰত কাঠ সজাই থলে। তাৰ পিছত নিজৰ পুত্ৰ ইছাকক বান্ধি যজ্ঞবেদীৰ কাঠৰ ওপৰত থলে। 10 পদ। তেতিয়া আব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ চুৰিখন হাতত ল'লে। 11 পদ। তেনে সময়তে আকাশৰ পৰা জিহুৱাৰ দূতে তেওঁক মাতি ক'লে, আব্ৰাহাম, আব্ৰাহাম। তেওঁ ক'লে, এয়া মই আছোঁ। 12 পদ। দূতে ক'লে, তুমি ল'ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা, কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক সেই বিষয়ে মই এতিয়া জানিছোঁ, কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহ'লা। 13 পদ। তেতিয়া আব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা ভেড়াক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপতীয়াই লাগি আছিল। আব্ৰাহামে গৈ সেই ভেড়াটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোম বলি উৎসৰ্গ কৰিলে। 14 পদ। তাৰ বাবে আব্ৰাহামে সেই ঠাইৰ নাম জিহুৱা জিৰি অৰ্থাৎ জিহুৱাই যোগাব ৰাখিলে। সেয়ে আজিও লোকে এই বুলি কয়, জিহুৱাৰ পাহাৰত জিহুৱাই যোগাই দিব। আমেন। ইয়াতে চাওক, ঈশ্বৰে আব্ৰাহামক তেখেতৰ একমাত্ৰ পুতেক ইছাকক বলি দিবলৈ দিছিল যদিও সেই সময়ত বলিদান কৰিবলৈ নিদিলে। ইছাকৰ সলনি শিং থকা মতা ভেড়া এটাহে বলিদান কৰিবলৈ দিলে। অৱশ্যে ইছাকক বলি হিচাপে লোৱাটো ঈশ্বৰৰ উদ্দেশ্যও নাছিল। আব্ৰাহাম কিমান ঈশ্বৰৰ বাধ্য সেইটো চোৱাহে ঈশ্বৰৰ উদ্দেশ্য আছিল। ঈশ্বৰে বলিদান বাঞ্ছা নকৰে বুলি হোছেয়া পুস্তক 6 অধ্যায় 6 পদত লিখা আছে। কিন্তু আব্ৰাহামে তেখেতৰ পুতেকক বলি দিবলৈ সকলো কাম সম্পূৰ্ণ কৰাৰ কাৰণে অৰ্থাৎ যা যোগাৰ সম্পূৰ্ণ কৰাৰ দ্বাৰাই সেই মহা পৰীক্ষাটো পাছ কৰিলে। জাকুবৰ পত্ৰ 1 অধ্যায় 12 পদতো এনেদৰে লিখা আছে। আহকচোন বাক্যটো চাওঁ। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সাফল্য হ'লে প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে সেয়া তেওঁ পাব। আমেন।
এতিয়া আহক আব্ৰাহামৰ ওপৰত সন্তুষ্ট হৈ আব্ৰাহামক ঈশ্বৰে কি আশীৰ্বাদ কৰিলে সেই বিষয়ে জানো। আদি পুস্তক 22 অধ্যায় 15 পৰা 18 পদ। 15 পদ। পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে। 16 পদ। তেওঁ ক'লে, জিহুৱাই এই কথা কৈছে, তুমি তোমাৰ পুত্ৰ একেটি পুত্ৰকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলা। আৰু যিহেতু তুমি এই কাৰ্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছোঁ যে 17 পদ, মই নিশ্চয় তোমাক আশীৰ্বাদ কৰিম। আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম। তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্ৰুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব। 18 পদ। তোমাৰ বংশৰ যোগেদিয়ে পৃথিৱীৰ সমুদায় জাতি আশীৰ্বাদপ্ৰাপ্ত হ'ব। তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ'ব। আমেন। ইয়াতে চাওক, আব্ৰাহামে ইমান বছৰ বয়সতো অৰ্থাৎ অতি বৃদ্ধ অৱস্থাতো তেখেতৰ একমাত্ৰ আশা ভৰসাৰ থলী ইছহাকক ঈশ্বৰৰ কথামতে বলি দিবলৈ পিছুৱাই নগ'ল। আৰু সেইকাৰণে ঈশ্বৰে আব্ৰাহামক আৰু এবাৰ আশীৰ্বাদ কৰিলে। কিয়নো আব্ৰাহামে বিশ্বাস কৰিছিল যে ঈশ্বৰে যিহেতু এবাৰ প্ৰতিজ্ঞা কৰিছে যে আব্ৰাহামৰ পুতেক ইছহাকৰ পৰাহে আব্ৰাহামৰ বংশ বিখ্যাত হ'ব আৰু ইছহাকৰ আৰু তেখেতৰ ভাবি বংশৰ লগত ঈশ্বৰে নিজৰ নিয়ম থিৰ কৰিব। সেইকাৰণে এই বিশ্বাসটো ৰাখিছিল যে ঈশ্বৰে যিকোনো প্ৰকাৰেই হওক, যদিও বা পৰীক্ষা কৰিবলৈ লৈছে, কিন্তু ইছহাকক মৰিবলৈ নিদিয়ে। আব্ৰাহামৰ সেই বিশ্বাসৰ কাৰণেই বা যি বিশ্বাসৰ কাৰণে আব্ৰাহামে ঈশ্বৰৰ কথা শুনি নিজৰ পিতৃৰ ঘৰ ত্যাগ কৰি আহি এখন অচিনাকি ঠাইত অৰ্থাৎ কনান দেশত বাস কৰিছিল আৰু প্ৰত্যেকবাৰে বিশ্বাসৰ পৰীক্ষাত তেওঁ সফল হৈছিল আৰু সেইকাৰণে আব্ৰাহামক বিশ্বাসৰ পিতৃ বুলি কোৱা হয়। আহিব লগা ভিডিঅ'টোত ছডোম আৰু গমোৰা নগৰ ঈশ্বৰে কিয় ধ্বংস কৰিলে আৰু তাত বাস কৰা আব্ৰাহামৰ ভতিজা পুতেক লোট আৰু তেওঁৰ পৰিয়ালক কিদৰে ৰক্ষা কৰিলে সেই বিষয়ে অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক। আমেন।